হেল্ল' কি খবৰ সকলোৰে ভালে আছেনে আজি বহুত দিনৰ পিছত আকৌ ব্লগলৈ আৰম্ভ কৰিম বুলি কৈছোঁ ব্লগ সানডে দিম বুলি যিহেতু মই কৈছোঁৱেই পেজ যিসকলে মোৰ চাই থাকে সেইসকলে গম পায় আৰু আজি ব্লগটো আৰম্ভ কৰিছোঁ এটা শ্বুটৰ পৰাই ৰীল শ্বুট কৰিবলৈ আহিছোঁ আৰু কেইবাৰ শ্বট দিওঁ কি কৰোঁ বিৰাট ৰ'দ আচলতে ৰ'দত চকুটুকু মেলিবই পৰা নাই চিম্পুল এটা কৰিঅ'গ্ৰাফ লৈ পেলাই আহিছোঁ আমি শ্বুট কৰিম বুলি ভাবিছোঁ ওপৰতে আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে চাওঁ বোলো আজি এটা ইম্পৰ্টেণ্ট কথা হৈছে চবতকৈ আজি শ্বুটটোত কোনো ধৰণৰ মেকআপ নাই উইদাউট মেকআপত মই ওলাব লাগিব আৰু এজনী মানে গৃহিণীৰ ৰূপত ওলাব লাগিব আৰু গৃহিণীয়ে মানে কি কাম মানে কৰে আপোনাৰ ধৰক ৰাতিপুৱা হাউচৱাইফ বুলিয়ে কৈছোঁ বাৰু তেখেতসকলে এগৰাকী মহিলাই বিয়া হোৱাৰ পাছত কি কৰে প্ৰথমতে ৰাতিপুৱা শুই উঠি কি কৰে তাৰপিছত কি কৰে এইখিনি ঘৰুৱা কাম কাজৰ মাজেৰে আজি ভিডিঅ'টো বনাম বুলি ভাবিছোঁ আহি পাই এয়া দিনৰ ভাত সাজ খাবলৈ লৈছোঁ আৰু এয়া আছে মাছৰ টেঙা জোল তাৰপিছতে আছিলে বাবৰি শাকে কণীয়ে আৰু এয়া ৰাতিলৈ এয়া আমাৰ বিহুৰ আয়োজন এয়া কৰিছোঁ এয়া বিহু দিনাখনৰ কথা উৰুকাৰ আয়োজন আৰু এইফালে চিকেন বনাই আছে বাহিৰতে অকণমান আমাৰ জুইশাল কৰিছোঁ তেনেকৈ আমাৰ ইমান ডাঙৰ মেজি নাই নিয়মটো কৰিছোঁ আৰু এয়া প্ৰায় চিকেন হৈয়ে গ'ল চিকেন কেৰাহীৰ পৰা মানে টেষ্ট কৰি থাকোঁতে চিকেন আধা আধি শেষেই হ'ব হ'ল তাৰপিছতে আমি ভাবিলোঁ সকলো বনাই পেলাই হৈ যোৱাৰ পাছতে এনেকৈ জুইৰ ওচৰতে খাওঁ যিহেতু তেনেকৈ ডাঙৰ মেজি নাছিলে আৰু আমি পৰিয়ালটোৱে তেনেকৈ খালোঁ এনেকৈ হাতত লৈ আজি আকৌ ভাতত আৰু চিকেন আছিলে আৰু চিতল মাছ আছিলে আৰু তেনেকুৱা ধৰণৰ বিশেষ একো নাই আৰু মেজি ভোজ বুলিলে আচলতে এনেকেই ভাল লাগে বিলৰ পৰা মাছ সঁচাকৈ কৰি আছোঁ সঁচাকৈ বিললৈ ৰাতিপুৱা কেইটা বজাত গৈছা ৰাতিপুৱা 6টা বজাত গৈছোঁ 6টা বজাত গৈ পেলাই মোৰ দেৰি হৈছেগৈ তাৰ আগতে মানুহ লাইন পাতি আছে লাইন পাতি আছে একদম মস্ত চিতল এটা আজি লৈ আহিছে সেইটো চিতলটো খালি দেখাবলৈ নহ'লে বাছি আনিলে ঘৰত বচা মানুহ নাই যে ন হয় নি তাৰপিছতে আমি এনেকৈ আচলতে ভাত সাজ খালোঁ আৰু আজিৰ ভিডিঅ'টো ইমানেই বাই বাই দেই